মই ৰূপাঙ্কৰ আৰু মই আপোনালোকক মোৰ ইউটিউব চেনেল যাত্ৰালৈ ছিকিমৰ ৰাজধানী গ্যাংটকৰ পৰা স্বাগতম জনাইছো। Morning everyone, মই আছো এতিয়া লাছা ৱাটাৰফলত আৰু এই মুপাছতে লাছা ৱাটাৰফল আৰু এই ৱাটাৰফলটো খুব ধুনীয়া দেখিছে আপোনালোকে কিমান হাই প্ৰেছাৰত পানী বৈ আহিছে খুব ধুনীয়া লাগিছে ইয়াত আহি এনেকুৱা ভাৱ হৈছে যেন 20 মিনিট আধা ঘণ্টা সময় আপোনালোকে এইখিনিতে ৰওক আৰু ইয়াৰ পানীৰ সৌন্দৰ্যটো উপভোগ কৰক আৰু Do you know how is your feeling now? Feeling? Huh? You asked about feeling. So feeling really got a key dunya waterfall like this. I'm now. So I hope I have now. Sikkim is a खूब famous waterfall. It's a very beautiful and very awesome view. So you must visit this waterfall. Thank you. This place is very famous because of the mountain Gonjang is clearly seen from this point. So look at this point. আজি বতৰটো ইমান ক্লিয়াৰ নহয়, ক্লাউডি হৈ আছে, সো ভালকৈ ইয়াৰ পৰা ভিউটো দেখা পোৱা নাযাব। যেতিয়া বতৰ ক্লিয়াৰ থাকে তেতিয়া কাঞ্চনজংঘাটো খুব ধুনীয়াকৈ ইয়াৰ পৰা দেখা পোৱা যায়।
আছোঁ গণেশ টকত আৰু যদি বতৰ ভাল থাকে ইয়াৰ পৰা গোটেই গেংটকখনৰ ভিউটো খুব ধুনীয়াকৈ দেখা পোৱা যায় কিন্তু আজি বতৰ যথেষ্ট বেয়া বৰষুণ হৈ আছে আৰু যথেষ্ট ক্লাউডি হৈ আছে সেইকাৰণে ইয়াৰ পৰা আজি ভালকৈ একো দেখা পোৱা নগ'ল কিন্তু তথাপিও আপোনালোকক ইয়াৰ ওপৰৰ পৰানো ভিউটো কেনেকুৱা তাকে অকণমান দেখাই দিব বিচাৰিছোঁ চাই লওক